ৰাইজক কৈছিলো যে আমাৰ চৰকাৰে 1 লাখ নতুনকৈ চৰকাৰী চাকৰি দিব। আজি আমি কি কৰিছো 1 লাখ চাকৰি হৈ যোৱাৰ পিছত মই আকৌ সিদ্ধান্ত লৈছো যে আৰু ৩৫,০০০ ল'ৰা ছোৱালীৰ বাবে আমি চৰকাৰী চাকৰি মুকলি কৰি দিম। পুলিচৰ দৌৰা কেতিয়া হ'ব? মই বোলো জুলাইত হ'ব, চিন্তা নকৰিবি। দুখীয়াৰ পৰা দৰিদ্ৰ পৰিয়ালে চাকৰি পাব। আপোনালোকে জানে যে আমাৰ চৰকাৰখনৰ 2 বছৰ 8 মাহ হ'ল। এই 2 বছৰ 8 মাহৰ প্ৰথম 8 মাহ কোভিডৰ লগত ব্যস্ত থাকোঁতে আমাৰ পাৰ হৈ গ'ল। হাতত আমি কিমান দিন পালো? 2 বছৰ পালো। ইলেকশ্যনৰ সময়ত আমি যিমানবিলাক কামৰ কথা ৰাইজক কৈছিলো 2টা বছৰৰ ভিতৰত আমি এটাকৈ পূৰণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত ললো। মই যেতিয়া ইলেকশ্যনৰ মিটিঙত ৰাইজক কৈছিলো যে আমাৰ চৰকাৰে 1 লাখ নতুনকৈ চৰকাৰী চাকৰি দিব, মোক বহুতে বিশ্বাসো কৰা নাছিল। ভাবিছিলে ইলেকশ্যনৰ কাৰণে কৈছো, ইলেকশ্যনত শেষ হৈ যাব। কিন্তু আপোনালোকে চিন্তা কৰক, আমাৰ অসমত কিমান চৰকাৰ আহিলে গ'ল, কিন্তু 1-2টা চাকৰি দিয়া বেলেগ কথা। 1 লাখ চৰকাৰী চাকৰি 2টা বছৰৰ ভিতৰত আমি ৯৭,০০০ ল'ৰা ছোৱালীক আজি আমি চৰকাৰী চাকৰি দিবলৈ সক্ষম হৈছো। অকল সেইটোৱে নহয়, এই চৰকাৰী চাকৰিৰ লগত যিমান দালালি ব্যৱস্থা আছিলে আমি দালালি ব্যৱস্থাও আজি নোহোৱা কৰিব পাৰিছো। এতিয়া চৰকাৰী চাকৰি পাবৰ কাৰণে কোনেও ঘোষ দিব নালাগে। আৰু কিমান বাকী আছে? মাত্ৰ ৩,০০০ বাকী আছে। ৩,০০০ দিলেই 1 লাখ চাকৰি শেষ হৈ যায়। কিন্তু তাৰ লগে লগে আজি আমি কি কৰিছো 1 লাখ চাকৰি হৈ যোৱাৰ পিছত মই আকৌ সিদ্ধান্ত লৈছো যে আৰু ৩৫,০০০ ল'ৰা ছোৱালীৰ বাবে আমি চৰকাৰী চাকৰি মুকলি কৰি দিম। মই যেতিয়া পুলিচৰ এপইণ্টমেণ্ট দিব যাওঁ বা বেটেলিয়নত দিব যাওঁ, ল'ৰা ছোৱালীবিলাক সোধো তহঁতি কোন জিলাৰ? অসম পুলিচত আটাইতকৈ বাক্সা জিলাৰ পৰা বেছি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, এই কথাও নিশ্চয় আপোনালোকে জানে। এতিয়াও মোক মোবাইলৰ পৰা বাক্সা ল'ৰাবিলাকে লিখি থাকে, দাদা পুলিচৰ দৌৰা কেতিয়া হ'ব? মই বোলো জুলাইত হ'ব, চিন্তা নকৰিবি। আগতে ল'ৰা ছোৱালীবিলাক ক'ত ঘূৰি ফুৰিছিল, আজিকালি ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰি থাকে যে পুলিচত সোমাব লাগিব, চাকৰি পাব লাগিব। ল'ৰা ছোৱালী কলেজত পঢ়া আৰম্ভ কৰিছে, স্কুলত পঢ়া আৰম্ভ কৰিছে। আগতে আন্দোলন কৰি ঘূৰি ফুৰা, হুলস্থুল কৰি ঘূৰি ফুৰা, এতিয়া চবেই জানে যে এইখন চৰকাৰে চাকৰি বাকৰিত টকা পইচা নলয়। দুখীয়াৰ পৰা দৰিদ্ৰ পৰিয়ালে চাকৰি পাব। মাত্ৰ আমি পঢ়া শুনা কৰিব লাগে আৰু পঢ়া শুনা কৰি দৌৰি আমি চৰকাৰী চাকৰি ল'ব পাৰো। আজি আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিলে, যি পৰিৱৰ্তনৰ কথা কোনেও কল্পনা কৰা নাছিল। চাকৰি হৈ যোৱাৰ পিছত মই আকৌ সিদ্ধান্ত লৈছো যে আৰু ৩৫,০০০ ল'ৰা ছোৱালীৰ বাবে আমি চৰকাৰী চাকৰি মুকলি কৰি দিম। এই কথাও নিশ্চয় আপোনালোকে জানে। এতিয়াও মোক মোবাইলৰ পৰা বাক্সা ল'ৰাবিলাকে লিখি থাকে, দাদা পুলিচৰ দৌৰা কেতিয়া হ'ব? মই বোলো জুলাইত হ'ব, চিন্তা নকৰিবি।